মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি কুকুৰ আৰু মঙহ নামৰ পাঠটি আলোচনা কৰিম। এদিনাখন এটা ঢেকুৰা কুকুৰে মুখত মঙহ লৈ দিছিল সাঁতোৰ নদীৰ বুকুত পাৰ হৈ যাবলৈ। দেখিলে এনেতে পানীৰ তলত আপোন ছায়াটি গাৰ, ভাবিলে মনত কোনোবা জ্ঞাতি আহিছে লগত তাৰ। কুকুৰৰ বৈৰী কুকুৰ সদায়, আটাই ই কথা জানে। দেখিলে তাতেই মঙহ আকৌ, কোনে আৰু তাক মানে। কাঢ়িলৈ তাকো নিজেই সামৰো, মনত কৰিলে হাৰ। ভেউ ভেউ কৰি মুখ মেলোতেই সৰিল মঙহ তাৰ। যুঁজিব নেপাই মঙহ হেৰাই, ঘূৰিলে ঢেকুৰা কাই। উপায় নেদেখি কুঁৱাৰী চেলেকি কৰে নিজে হায় হায়।